তেজত বান্দৰামি কৰা মৰ্মিতা মিত্ৰ এতিয়া ক'ত আছে? বিহুৰ বজাৰ শেষ হ'ল, এতিয়া অসমতে আছেনে মৰ্মিতা? নাই, মৰ্মিতা ধনৰ টোপোলা বান্ধি গুচি গ'ল। নকল জুবিন গাৰ্গ হৈ অসমত ধনহে ঘটিল। বিহু ফাংচন শেষ হোৱাৰ লগে লগে মৰ্মিতা পশ্চিমবংগলৈ গুচি গ'ল। আচলতে তেওঁৰ পৰিয়ালৰ অসমৰ সৈতে সম্পৰ্কই নাই। মৰ্মিতাৰ স্বামীয়ে কৰ্মসূত্ৰেহে অসমত থাকে। স্বামী স্ত্ৰী দুয়ো লগ হৈ অসমৰ বিহুৰ বিজনেছ কৰিলে। বেহা সামৰি গুচি গ'ল নিজৰ ঠাইলৈ। বিহুৰ কেইদিনত অসমৰ বোৱাৰী বুলি ফিতাহী মাৰিছিল মৰ্মিতাই, কিন্তু তেওঁৰ আচলতে অসমৰ সৈতে সম্পৰ্ক নাই। মৰ্মিতাৰ স্বামীয়ে শিলিগুৰিৰ পৰা বদলি হৈ আহি শোণিতপুৰত চাকৰিহে কৰিছিল। অসমৰ সংস্কৃতিৰ বিষয়ে সামান্যও জ্ঞান নাছিল মৰ্মিতাৰ। জুবিনৰ গান গাবলৈ অকল অসম প্ৰেমী হৈছিল বেপাৰী মৰ্মিতা। জিন্স পিন্ধি ফাংচনত বান্দৰৰ দৰে নৃত্য কৰা মৰ্মিতাই কোটি টকা অসমৰ পৰা লৈ গ'ল। অসমীয়াক নচুৱাই মৰ্মিতাই টকা ঘটিলে। অসমক ইমান ভাল পোৱা মৰ্মিতাই অসমীয়া ভালকৈ ক'বলৈ নিশিকিলে। অসমীয়াই পিটে বুলি ভয় কৰি বাউন্সাৰ লৈ ফাংচন কৰিলে বেপাৰী গায়িকাই। সেয়ে ফাংচন শেষ হোৱাৰ লগে লগে টকাবোৰ বস্তাত ভৰাই মৰ্মিতাই পলায়ন কৰিলে। অসম প্ৰেমৰ ভাওজোৰা মৰ্মিতাৰ বান্দৰ সময়তো এষাৰো মাত নাই। আনকি ৰাজ্যবাসীৰ প্ৰতি সহানুভূতি জনাবলৈও মৰ্মিতাই সময় পোৱা নাই। বংগকন্যা বুলি অসমীয়াই লাই দিয়া মৰ্মিতা যে অসমৰ প্ৰতি অকণমানো মৰম নাই সেয়া প্ৰমাণ হৈ গ'ল। বানে জোৰোলা কৰা ৰাজ্যবাসীক বিপদৰ সময়ত মাত এষাৰ দিবলৈও সময় নহ'ল বেপাৰী মৰ্মিতাৰ। অৱশ্যে অহাবাৰলৈ আকৌ গান গাবলৈ আহিব মৰ্মিতা। ধন ঘটি পশ্চিমবংগলৈ উভতি যাব। অসমীয়াৰ বিহুৰ ধনেৰে কলিকতাক ধনী কৰিব মৰ্মিতা মিত্ৰই।